আপুনি এই এপছটো ডাউনলোড কৰি আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পাছত আপুনি ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া আপোনালোকে চাব পাৰিব ইয়াত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব তলত অহাৰ পাছত ইয়াত লেখা আছে লগইন আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া আপুনি প্ৰথম লগইন কৰিব লাগিব লগইন কৰাৰ বাবে ইয়াত চাওক ইয়াত লেখা আছে ইণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আপুনি ৰেজিষ্টাৰ কৰাৰ সময়তে যেটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো আপুনি এইটো বক্সত এন্টাৰ কৰিব মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পাছত ইয়াত লেখা আছে গেট ওটিপি আপুনি গেট ওটিপিত ক্লিক কৰিব গেট ওটিপিত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল ফোনত এটা ওটিপি সেন্ড কৰিব সেই ওটিপিটো আপুনি এইটো বক্সত এন্টাৰ কৰিব ওটিপিটো এন্টাৰ কৰাৰ পাছত ইয়াত এটা ক্যাপচা কোড দি আছে সেই ক্যাপচা কোডটো আপুনি সেম টু সেম এইটো বক্সত এন্টাৰ কৰিব তাৰ পাছত ইয়াত লেখা আছে লগইন আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া আপোনালোকে চাব পাৰিব ইয়াত লেখা আছে আপলোড প্লানেট ইয়াত আপুনি আপোনাৰ পাৰ্সোনাল ডিটেইলছ আপুনি জানিব পাৰিব ইয়াত আপুনি চেক কৰিব তাৰ পাছত ইয়াত লেখা আছে আপলোড প্লানেট ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব যদি আপোনাৰ মোবাইল ফোনত লোকেশন সাৰ্ভিসটো ওপেন কৰা নাই লোকেশন সাৰ্ভিসটো অন কৰা নাই তেন্তে আপুনি প্ৰথম আপোনাৰ মোবাইল ফোনত লোকেশন সাৰ্ভিসটো অন কৰিব ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত লেখা আছে ওপেন ক্যামেৰা আৰু লেখা আছে ওপেন গ্যালাৰী যদি আপুনি আগতে ফটো লৈ লৈছে তেন্তে আপুনি ওপেন গ্যালাৰীত ক্লিক কৰি আপুনি ফটো আপলোড কৰিব আৰু যদি আপুনি এতিয়া ক্যামেৰা অন কৰি আপুনি যদি ফটো আপলোড কৰিব বিচাৰে তেন্তে আপুনি ওপেন ক্যামেৰাত ক্লিক কৰি আপোনালোকে এতিয়া সেলফি লৈ আকৌ ফটো আপলোড কৰিব পাৰিব আৰু যদি আপুনি আগতে ফটো লৈছে তেন্তে ইয়াত আপুনি ওপেন গ্যালাৰীত ক্লিক কৰি আপুনি ফটোখন আপলোড কৰিব পাৰিব প্ৰথম আপুনি যেটো গছপুলি ৰোপণ কৰিছে সেই গছপুলিটোৰ নাম কি হয় কোনটো গছ হয় সেই গছটোৰ নাম ইয়াত আপুনি লিখিব প্লানেট টাইটেল লিখা আছে এই বক্সত লিখিব তাৰ পাছত ইয়াত লেখা আছে ওপেন গ্যালাৰী আপুনি ওপেন গ্যালাৰীত ক্লিক কৰিব গ্যালাৰীত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকে আহিব আপুনি লোকেশন সাৰ্ভিসটো এলাউ কৰিব লাগিব ইয়াত আপুনি চাব পাৰিব এলাউ উইল ইউজিং এপ লিখা আছে ইয়াত আপুনি দ্বিতীয় অপচনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত লোকেশন সাৰ্ভিসটো অন হৈ যাব এতিয়া আপুনি চাব পাৰিব ইয়াত লেখা আছে ওপেন গ্যালাৰী আপুনি ওপেন গ্যালাৰীত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপুনি যিখন সেলফি ফটো লৈছে সেই ফটোখন আপোনালোকে চুজ কৰিব তাৰ পাছত ইয়াত আপুনি চুজত ক্লিক কৰিব চুজত ক্লিক কৰাৰ পাছত ফটোখন ইয়াত আহি যাব আৰু ইয়াত আপুনি ফটোখনৰ টাইটেল লিখিব কোনটো গছপুলি আপুনি ৰোপণ কৰিছে সেই গছপুলিটোৰ নাম ইয়াত আপুনি লিখিব তাৰ পাছত ইয়াত লেখা আছে আপলোড আপুনি আপলোডত ক্লিক কৰিব আপলোডত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব ফটোখন আপলোড কৰাৰ পাছত ইয়াত আপুনি চাব পাৰিব ইয়াত লেখা আছে ইমেজ হেজ বিন আপলোডেড সাকসেসফুলি থ্যাংক ইউ ইয়োৰ প্লান্ট আইডি ইজ ইয়াত আপুনি চাব পাৰিব ইয়াত আপোনাক এটা আইডি দিয়া হ'ব এই আইডি নাম্বাৰটো আপোনালোকে কপি কৰি নোট কৰি বা স্ক্ৰিনশ্বট মাৰি ৰাখি ল'ব এইটো আপোনাৰ অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সেই কাৰণে আপোনালোকে এই প্লানেট আইডি নাম্বাৰটো আপোনালোকে ৰাখি ল'ব আৰু